प्रकृति की बुकु से हम दो देवता हृदय बालक आप सबको स्वागतम जनाता है हमारा यूट्यूब चैनल अर्थात हुलु नोटिस ब्लगলৈ পিছেদি দেখা পাইছে আকাশখন যদিও বগা হৈছে তথাপিও মানে শান্তা সেট হৈছে অৰ্থাৎ মানে এই কি কয় সূৰ্যটা ডুবছে সানসেট হৈছে সূৰ্য ডুবছে সো আমি বহুত দিন ভিডিঅ' বনাই তাৰ মানে এই ৱেষ্ট বেংগলত গৈছিল ৱেষ্ট বেংগলৰ পৰা পুৰা ভিডিঅ' আপোনালোকে চাইছে বগা নিকা ডিমা মানে ডিমা এটা নিকালে যেনেহেন বগা ফুল ফুলা হয় এনেহেন মানে একদম নিকো ডিমাহেন হৈছে নিকো ডিমাহেন কৰি ৱেষ্ট বেংগলৰ পৰা আহিছে চ' আমি দুজন মানে আজিৰ ভিডিঅ'টা মানে কেনেহেন বনাম ক'তো আজিৰ ভিডিঅ'টা বেলেগ একো নহয় আজি আমি দুজনে মজাকে বাজাৰত যাম মাংস লৈ আহিম কি মাংস পাং মানে হাঁহ ছাগল পাৰ মুৰ্গী ইত্যাদি যি পাং আমি লৈ আহিম লৈ আহি लेके आके कड़ाही में देके पका के खाएगा वही वीडियो बनाएगा आप सब लोग देखना उसको हुलुक এটা প্ৰশ্ন সুধিম কি প্ৰশ্ন জানা হুলুকটো মানুহৰ কি বস্তু ওলাই গেলে সবচে হুক পায় বয়স নহয় হাগা মানে মোৰ হাগা লাগছে হাগা আহি একদম দৰ্জা পাইছে চ' মই হাগি মুটি মজাকে পেটটা খালি কৰি বাজাৰত যাম ইন্ট্রো এবার ইন্ট্রো হাকামুটা হল বঢ়িয়া কৰি দেৰি হ'ল আন্ধাৰে হ'ল এবাৰ আমি মাংস বিচাৰিব যাম মাংস বিচাৰিব যাই মাংস কিনিম তাৰ মানে কিয় দেৰি হ'ল আন্ধাৰ হ'ল হাগি মুঠি মানে ধোৱা বিৰাট অসুবিধা লাগে ঠাণ্ডা যে মানে গা ধুবা টয়লেট পেপাৰ ইউজ কৰা গা ধুবা কৈছোঁ গা ধুবা সব সময় বেয়া কথা নাভাবি টয়লেট পেপাৰ ভাল বস্তু গা ধোৱা মানে গা ধোৱা পানীখিনি এনেকৈ চলালে চিৰিং কৰিলে লাগে ভল্টে এনেকৈ লাগে মোৰ পানীখিনি মানে দেহাত লাগিলে ঠাণ্ডাৰ দিনত এনেহেন লাগে যদিও মই গা ধুওঁ ই হাগিও গা নুঠে ডিফাৰেঞ্চ আমাৰ মাজত সিটাই ই হাগি গা নুধুই মই হাগি গা ধুওঁ ই হাগি গা নুধুই যে হওক আমি হাগামোটা হ'ল এইবাৰ বঢ়িয়া কৰি বেছি দেৰি নকৰোঁ বেছি বকাবকি নকৰোঁ আমি পটাপট গাড়ীখন ওলাম আৰু বাজাৰত যাম মাংস আনি বানে টানে খাম আপোনালোকে চাই থাকক পইচা দে পইচা নাই রে পইচা দে অন্য কবি পইচা নবুঝবি দে মোক মস্ত রাগ উঠে যাবে পইচা দে এরকম ভিডিও করার হাইয়া আমার মা হে মৰমৰ মা এনকে ভিডিও নকৰবি নমস্কাৰ দিয়ক নমস্কাৰ নমস্কাৰ দি সবকে আমাৰ ভিডিওটো চা কিমান তই মৰমৰ এ নহয় নহয় পইচা দে না জাং নাই নাই দেবি না নেদা নাই বেলেগ খুজ ভাত খা মাছ খা শাক খা চাহ খা যি চাহ 1 hour later हम लोग निकल गया माल লগত অলপ পইচাৰ কাৰণে কাইয়া পাৰ্টি কৰি অকমান পইচা নিদিলে লক্ষ্মী এইবাৰ যাম ভিডিঅ মাংস আনবা মাংস বিচাৰি যাম কি বাটনা ৰাইছা ভাল করে বঢ়িয়া করে কিনলো তার মানে এবার আইলো আমি বাজারত খালি মাংসটা কিনলেতো নহ'ব তার লগত অলপ বস্তু লাগব চ' আমি অলপ বাজাৰ টাজাৰ কৰিম বাজাৰ টাজাৰ কৰি মজা কেইটা পাছত ঘৰত যাম আৰু পকাকে খাইগা চাই থাকোঁ কোনোবা দিন আহিছিলি বাজাৰত হা কোনোবা দিন বাজাৰত আহিছিলি বাজাৰ কৰা চলি আমাৰ মৰমৰ ডিগো আহি আমাৰ লগত উপস্থিত হৈছে মাংস খাবলৈ চ' আমি অঁ চৰি নমস্কাৰ ভাল কৰি দি অঁ নমস্কাৰ অঁ চ' আমাৰ 5,000 টকাৰ মাংস 40,000 টকাৰ বাজাৰ লৈ আমি ফাইনেলি ঘৰত আহি পালোঁ চ' এইবাৰ আমাৰ পাকঘৰত ধনী নহয় গৰীব মানুহগিলা চ' যিয়ে হওক আমি এইবাৰ পাকঘৰ বঢ়িয়াকৈ আগত কোমৰা কাটিম কোমৰা দি মানে আমি মাংসটা আজি হাঁহৰ মাংস আনিছোঁ চ' হাঁহৰ মাংস আনাৰ পাছত কোমোৰাই দি একদম মজাকে বনাওঁ এইবাৰ আমি কোমৰা কাটিম চ' কোমৰা চোমৰা কাটি এইবাৰ মাংস বনাম দি কি কবি কি বনাবি তই ক
তই কি বনাবি কিটা কো কি বনাবি তই মাংস দাড়ি কাটি চবে নিকো ডিমাই নৈ যে দাড়ি চাড়ি কাটি দিয়া দিয়া হক এবাৰ আমি মাংস বনাম বেছি দেৰি মাংসটা কিন্তু গাহৰি আনছো গাহৰি মই এনে অলপমান বৈছো বা কিয় এনে কৰা দে মাৰ লগত ইমান ডিষ্টাৰ্ব কিয় দিয়া মোৰ জাগাত যদি বেলেগ বেটা হলৈ না নাৰান দিলে হয় মই যে গান খাও এনে বি কিবা ওই ওই গরম পানি দেখছি খাওয়া দিগো তাকেই এইখিনি হাইখিনি নি ইলা ফেলে দি তুই হাইটি ফেলে দি তুই অত্যাচাৰ হাই টাকারে এইলা বস রাহি ফেল নি যা এক সাইড কর সাইড কর যা তুনুক তুনুক দুং তুনুক ইলেকট্রা না করবি বাগো যা তুই এর পরে যা তুই যা আর হইতে দিগো Oh, get up from here. তেল অলপ দিবি তেল দি ভাজবি তাহলে খাইরা মুগা হ্যাঁ না কালু যা Bro, agora হাইদারে কুমড়াটা আছে লইয়া যা তোর বড় জামি না আর মাংসটা হাইছে রে তো ঢাল আদি হাইছে রে তো ঢাল মাংস হাইটা কম তেলে দি ভাজবি তেলৰ দাম বাছে কিন্তু কম তেল দিবি সো গাছিলা লই রেগে আমার ঘরত সো আপনালোকে বেয়া নাপাব এবার মাংসটা আমি কুমড়াটা কাটো অলপ চলপ কাম কৰোঁ সদায় আৰু সপ্তাহতে আৰু ভিডিঅ' বনাই থাকিব পাৰি নেকি সো আমি কামখিনি কৰি থাকোঁ হুলুই মৰমতে ভিডিঅ' বনাই থাকিব সো আপোনালোকে চাই থাকক কুমড়াটা মাইক অলপ টুকরা টুকরি করে দিবি বুঝছা মাংস বহুতটো ও জয় ভদ্রকালী তো কি বস্তু জয় ভদ্রকালী দে জাকাত তার মানে মেচিনত দিলে সিমান এটা সোৱাদ নালাগে মেচিনাৰী বস্তুৰ সোৱাদ নাই আমাৰ হ'ল জাতি ইং কৰি পুৰা মজাকৈ ইয়াতে জিৰা আদা আমাৰ দিবই নহৰু নেকি আছে শুকনা জ্বালা ইলা এবাৰ ইংকে ই কৰি বটা হ'ব কেংকে কৰি দিব লাগিব হি গিলা হি তো নটি দিব ভৱিষ্যতত এইখিনি হ'ব এইখিনি তই কি ঘণ্টা কৰিবি এইখিনি নহৰু কেইখিনি চাম কেইখিনি আৰু লাগিব নহৰু গোটেইখিনি বটপা লাগিব নহৰু আৰু গোটাই দিবি নেকি আপোনালোকেও কি ল'ব এনেকৈ বটিব ফাইনেলি আমাৰ চব যোগাৰ চগাৰ কৰা হৈ গ'ল কৰাহি গৰম দিছোঁ এইগিলা চালাডৰ কাৰণে পূৰা ৰেডি পিঁয়াজ থিয়াজ টমাটো চমাটো এইগিলা মৰা একদম বটছোঁ কি বঢ়িয়া কৰি বটছোঁ না ৰাইচ কেনে হৈছে বটাতে কবিতো এইটো কি দিলা তুমি এয়া আমি মানে এইবাৰ হাঁহৰ মাংসৰ ৰেচিপিটো আমাৰ এয়া আমি মিঠাতেল সৰিয়হৰ তেল আমি কেৰাহীটো দিলোঁ এতিয়া কেৰাহীটো লাহে লাহে আমি এনেকৈ গুলি থাকিম তেলখিনি গৰম নন চেঞ্চ এইখিনি মতে আৰু হাঁহে আৰু কোন আহে বাৰু মোবাইলটো বন্ধ কৰি থোৱা শ্বুটিঙৰ টাইমত আমি এনেকৈ কেৰাহীটো এনেকৈ লাহে লাহে তেলটো গৰম হ'ব দিম তাৰ পাছত চেকি যায় আমি পিঁয়াজ দিলোঁ পিঁয়াজ অলপ কমাই দিব লাগিব আমি এতিয়া পিঁয়াজটো ফ্ৰাই কৰিম ওচৰতে হাত কেমেৰামেন দেখুওৱা ইয়াৰ পৰা দেখুওৱা আমি পিঁয়াজটো মজাকৈ ফ্ৰাই কৰিম ন এইটো মানে অকণমান যেতিয়ালৈকে হালধীয়া টাইপৰ নপৰে তেতিয়ালৈকে আমি মানে এইটো ফ্ৰাই কৰিম আপোনালোকে চাব দেই ঘৰতো বনাব পাৰে আপুনি ৰেচিপিটো আপোনালোকে চাই থাকক আপোনালোকক ৰেচিপিটো দেখাই আছোঁ ন এইটো মানে আমি আপোনালোকে এনেকৈ যেতিয়ালৈকে পিঁয়াজটো হালধীয়া নপৰে তেলৰ গৰমত আৰু কেৰাহীৰ গৰমত আৰু জুই গৰমত তেতিয়ালৈকে আপুনি লাহে লাহে ডুলি থাকিব ভাজি থাকিব আপোনালোকে তেনেকৈ থাকিব দেই চাওক পিঁয়াজৰ কালাৰটো লাহে লাহে চেঞ্জ হৈ আছে এইটো মোবাইলটো অলপ বেয়াটো সেইকাৰণে কালাৰটো দেখা পোৱা নাই মোবাইলৰ গ্লিচ এইটো অত্যন্ত ইম্পৰ্টেণ্ট কথাটো হ'ল গেছটো কমাই দিব লাগিব দেই নহ'লে কিন্তু কালাৰটো বেছি চেঞ্জ হৈ যাব ক'লা পৰি যাব ক'লা পৰিলে তিতা হৈ যাব দেই আপোনালোকে এইটো মনত ৰাখিব দেই কালাৰটো চেঞ্জ হৈ আছে এইবিলাক কালা এইবিলাক পাত নহয় দেই এইবিলাক তেজপাত এইটো আমি অসমীয়া তেজপাত বুলি কওঁ ইংলিছত এইটো কিব কয় এইটো নাজানো ব্লাড তেজপাত পাত মানে হ'ল কি কয় পাত ইংলিছ কি আছে লিভ
এইটো মানে ব্লাড লিষ্ট চিয়ৰ নহয় দেই মই আই ডোন্ট ন' আপুনি বোলে ইংলিছত লেটাৰ পাইছিল নটিদা পালেও ডাঙৰ কথা নহয় সেইটো লেটাৰটো ডাঙৰ কথা নহয় নকল কৰি সেইটো বহুত দিন আগতে পাইছিলোঁ সেইটো কংগ্ৰেছৰ দিন আছিল তেতিয়া ইয়াতে পলিটিকেল মুদ্দা নহয় ৰে এনে জাষ্ট ফৰ ফাইন Just for fun. We love mama also. ধনিয়াৰ পাতা এনেকে চিটাই দিম এনেকে নহয় এইটো এইটো পেছৰ আৰু অকণমান ইয়াতে দিম এইটো হ'ল আমাৰ জিৰা অকণমান জিৰা দিম আৰু এইটো হ'ল আদা এইটো অকণমান আদা দিম আৰু এইটো হ'ল নহৰু এইটো অকণমান দিম বাছ এতিয়া চাব দেই মেজিক চাব দেই আপোনালোকে দেখিছে এইটো কালাৰটো এতিয়া কালাৰটো চেঞ্জ হৈছে হা এতিয়া আমাৰ মষ্ট ইম্পৰ্টেণ্ট থিং মাংসটোত অকণমান পানী থাকে চবৰে থাকে মাংসটো এনেকৈ চিপি ধৰি এনেকৈ দি দিব পেলাই দিব জয় নিদিব কেৰাহী উল্টি যাব মাংস খাব নাপাব দিগদাৰ হৈ যাব এনেকৈ লাহেকৈ দি দিব এনেকৈ চিপি দিব বুজিছে চাউণ্ডটো দেখিছে ফেৰ 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 দিছে এতিয়া জুইটো অকণমান বঢ়াই দিব হা আপোনালোকক জনাই দিব মই সুখী হ'ম ইয়াতে মোটামুটি 4,350 টকা মাংস আছে হয় হাঁহি কিয় উঠিছে হাঁহি নুঠিবা নহয় কাৰ হাঁহ চুৰ কৰিছা হা কাৰ হাঁহ চুৰ কৰিছা এই বিৰতিৰ টাইমত আপুনি কি ক'ব দৰ্শক বিৰতিৰ টাইমত মাংস ভাজতে কি কৰিব লাগে বিৰতি টাইমত একো নকওঁ আপোনালোকে বিৰতি টাইমত যিবোৰ আমাৰ ডেকা চাম আছে ডেকা চামে আমাৰ চৰ্কত এটা পুষ্প পাৰিজাত আছে যিটো পুষ্প পাৰিজাতক আমি এনেকৈ খাব পাৰে আপোনালোকে এনেকৈও শুকিব পাৰে যদিও এইটো স্বাস্থ্যৰ কাৰণে বেয়া তথাপিও মই আপোনালোকক চাজেশ্যন এনে ক'লোঁ আৰু এইটো আপোনাৰ বিৰতি টাইমত দেই এইটো আপোনালোকে কেমেৰাত নেদেখাব দেই ঘৰৰ মানুহক দেখা পালে আপোনাৰ ঘৰৰ মানুহে দেখা পালে এইটোত আপোনাৰ কি দুটামান লাঠি চৰ তাৰপাছত তাৰ লগত টুকি চেণ্ডেলৰ কোট এনেকুৱা ইত্যাদি ধৰণৰ আপুনি ফেচিলিটি পাব পাৰে ঘৰৰ পৰা চ' সেইটো আপোনালোকে লুকাই কৰোঁ কেনেকৈ হয় আপোনালোকে চ' এতিয়া ওচৰলৈ আহা দেখুওৱা ননচেন্স ইয়াতে দেখুওৱা এইটো মানে এতিয়া মাংসটো আমাৰ তেল মোৰ হাঁহৰ যিবোৰ তেল আছিলে মোৰ সৰিয়হৰ তেল প্লাছ হাঁহৰ তেলটো অলপ ওলাইছে যাৰ কাৰণে আপুনি এইটো তেল দেখি আছে এতিয়া আমাৰ অকণ ভাজা হ'ল এতিয়া আমি কি দিম এইটো নিমখ এইটো সাগৰীয়া নিমখ এইটো আটলাণ্টিক মহাসাগৰৰ পৰা অনা হৈছিলে আৰু এইটো আমি তোমাৰ হাতে আনিছিলে বোলো এইটো আমি এনেকৈ দিব লাগিব এনেকৈ আপুনি এনেকৈ দিব আৰু এনেকৈ দিব এনেকৈ এইটো আমাৰ পৰিমাণটো কি আপোনালোকে পৰিমাণটো বেছিকৈ নিদিব নহ'লে থৈ খাব লাগিব হা এইটো অকণমান দিব আৰু আপোনালোকৰ জুতি অনুসৰি দিব দেই এইটো আপোনালোকৰ মুখৰ জুতি অনুসৰি দিব মোৰ দিব আপোনাৰ লগত এটা কুৱেশ্যন আছিলে দাদা নটিদা কুৱেশ্যন সুধিব পাৰে আপোনালোকৰ কুৱেশ্যনৰ কাৰণে মই ৰখি থাকোঁ কওকচোন অভিধানত নথকা ৱাৰ্ডবিলাক ক'ৰ পৰা আপুনি সৃষ্টি কৰে অভিধানটো ডাঙৰ কথা নহয় মানুহৰ অভিধানটো আমাৰ মনত থাকে আমি অভিধান অনুসাৰে যে থাকিব লাগিব জীৱনত তেনেকুৱা নহয় অভিধানটো মোৰ ক'ৰ পৰা ময়ো নাজানো সেইটো মোৰ মানে জন্মগত টেলেণ্ট বুলি কোৱা হয় বিশেষ থেংকছ দিম মোৰ মাক মোৰ জন্মগত সেইটো টেলেণ্ট যিটো মোৰ অভিধানৰ পৰা আহিছে মাংসটো দেখিছে কালাৰটো কি ধুনীয়া হৈছে যদি ইয়াতে হালধি দিয়া নাই তথাপিও কালাৰ এটা ওলাইছে ন এই কালাৰটোৱে মেইন কথা হাঁহৰ মাংস কালাৰটোৱে মেইন কথা দেই এতিয়া আমি যিবিলাক হাতেদি বটা আমাৰ এইবোৰ হ'ল জিৰা এইটো জিৰা আপুনি এইটো এনেকৈ এইটো আমি জিৰা দিলোঁ এইটো হ'ল কি ক'তো এইটো শুকুনা জালুকৰ বটা এইটো আমাৰ বহুত বিশেষ জাগাত লাগিলে পুৰি যায় হ'ল আদা পাদা লবণ জাদা যাই পাদে হাৰাম জাদা জাইলোচ তাই ফুচ আকৌ দিলোঁ এতিয়া আমি গৈ অন্তিম পৰ্যায়ৰ ফালে উপস্থিত হৈছোঁ ৰাইজ ওচৰলৈ আহা কেমেৰামেন এতিয়া চব মাংস কালাৰটো তোমাৰ মোবাইলত দেখা পালে ৱাও দেখিছে কেনেকুৱা একদম ছেক্সি কালাৰ হৈ গৈছে এইটো হ'ল হাঁহৰ মাংস কালাৰটো এতিয়া আমি গৈ অলপ দুলিব লাগিব আকৌ অকণমান সিজিব লাগিব যদিও আমি অন্তিম পৰ্যায়ৰ ফালে গৈ গৈছোঁ মাংসটোৰ এতিয়া আমি বাকী যিকেইটা এইফালে দেখাওঁ এইপিনে এই যিকেইটা আমাৰ গ্ৰীণ জ্বলা আছে গ্ৰীণ জ্বলাকেইটা আমি এতিয়া দি দিম
আগতেও দিছোঁ শুকুনা জ্বালা গ্ৰীণ জ্বালা দিছোঁ এতিয়া আকৌ এবাৰ দিম দেই এতিয়া দি আকৌ অলপ টাইম দিম এতিয়া অকণমান জ্বালাকেইটা মছলাৰ লগত আৰু মাংসৰ লগত মিক্স হ'ব লাগিব এতিয়া আৰু জ্বলাটো আপোনালোকে নিজৰ অনুপাতে যিখিনি আপোনালোকে খাব পাৰে সেই অনুপাতে দিব নহ'লে পিছদিনা মানে খোৱাৰ পিছৰ দিনা ৰাতিপুৱা জালুকবাৰী আদাবাৰী গুৱাহাটী আপোনালোকৰ জ্বলিব আৰু আপোনালোকে বহুত কষ্ট অনুভৱ কৰিব সেইকাৰণে আপোনালোকে যিখিনি খাব পাৰে আপোনালোকে জালুকবাৰী গুৱাহাটীয়ে যিখিনি সহ্য কৰিব পাৰে সেইখিনিলৈকে আপোনালোকে সেই মাত্ৰা অনুপাতে দিব আপোনালোকে দেই আমি ইয়াত দিম এইটো কি কয় টমাটো যিটো আমি অসমীয়াত বিলাহী বিলাহী মৰমৰ বিলাহী বিলাহী গোটেই পকিছে এইটো আমি বিলাহী দিম মাতে মাজে সময়ে মনোৰঞ্জনৰ কাৰণে আমি গান দিব লাগে ন জীৱনটোত মনোৰঞ্জনে শ্ৰেষ্ঠ টমাটোখিনি দি অকণমান তুলি দিম নিজে ডলি নাযাবা ডলি কাহি যায় না এতিয়া আমি অকণমান এইখন ওলাই দিব নহ'লে মানে চাইডেদি ফুটাৰে ঠোঙাটো বাহিৰ হ'ব এতিয়া আমি অকণমান সিজিব দিম তাৰপাছত আমি ইয়াৰ পাছত আমি কি কৰিম এইটো পিঁয়াজৰ আমি এনেই ঠাৰা বুলি কওঁ এইটো ইংলিছত কি কয় নাজানো আমি এই পিঁয়াজৰ ঠাৰাটো বঢ়িয়াকৈ ধুই পাখলি কাটিম আপোনালোকে চাই থাকক One eternity later. এতিয়া আমি মাংসটো শেষলৈকে আহিয়ে পালোঁ যেতিয়া এতিয়া আমি এই যে ক'লোঁ এতিয়া এইখিনি আমি কাটি ল'লোঁ গ্ৰীণ ঠাৰা থোৰা পূৰা গিৰাই এইখিনি কাটি ধৰি আমি এতিয়া এইখিনি ঢালি দিওঁ এইখিনি এতিয়া ঢালি দিওঁ অঁ কওকচোন ৰ'বা হে ডাঙৰীয়া বেকগ্ৰাউণ্ডৰ পৰা মাতি নাথাকে বাৰু এতিয়া আমি এইখিনি কৰিম আৰু এইখিনি কৰাৰ পাছত আপোনালোকে যিটো আমাৰ জল বঙালীত কয় পানী অসমীয়াত কয় ৱাটাৰ ইংলিছত কয় হিন্দীত हिंदी জেল जल थोड़ा सा जल देना जो भी हो पानी भी कहता है हिंदी में जो भी हो हम थोड़ा इसके बाद जल देगा जल देके इनके उबालेगा जब उबलना होने से हम तारपिছত नमाइत होगा हो गया नमाइत हो माने औकात में आ गया नमाइत होगा माने नामे थम आरो उसके बाद नामे थोৱাৰ পাছত আমি পেটত চাওঁ ইফালে আছোন আৰু এতিয়া আমি পানী দিছোঁ চোৱা কেনেহেন এটা সুন্দৰ কালাৰত পৰিণত হৈছে মাংসখিনি এতিয়া এইটো দেখিছে এইটো হ'ল ছানৰাইজৰ গৰম মছলা ৱাহ বৌ কি সোৱাদ এনেকুৱা এটা মাংসৰ লগত আমি অন্তিম কাৰ্যসূচী হ'ল এই মালটো মিলাই দিব লাগিব ঠাণ্ডাৰ দিনত যদি আমাৰ ধনিয়া পাত নিদিওঁ আমাৰ একদম আধৰুৱা নিচিনা হৈ ৰ'ব সেইকাৰণে আমি এতিয়া ধনিয়াটো অকণমান দিম দেই বেছি নহয় অকণমান ইয়াতে অকণমান দিম আৰু যেতিয়া আমি মাংসটো নমাই দিম তেতিয়া অকণমান দিম এইটো হ'ল মাংসটোৰ চাউণ্ডটো কেনেকুৱা হৈছে মাংসৰ চাউণ্ডটো এইটো উবালি আছে এনেকৈ তৈয়াৰ হৈ গ'ল এনেকৈ হাঁহৰ মাংস বনাই মোটামুটি আমাৰ 10টা বাজিল হুলু এখন ঘৰত যাব আমাৰ দিগ ঘৰত যাব আমাৰ দিগক চিনাকি কৰি দিয়ে ন ইয়াৰ আচল নাম দিগন্ত দাস আমাৰ ঘৰৰ ওচৰতে ভাই বুলি দেখৰ পেডেল মাৰি ভণ্টি চাইকেল চলাই যাওঁ সেনেকৈ আহিছে যি হওক তাই ঘৰত যাব হুলু থ'ব ঠাণ্ডা দিন না হুলুক মই থ'ব যাম ঘৰত হুলুক থৈ আহি সোমাম আৰু বেছি নাই তে ভিডিঅ'টা মানে আমাক বহুতে কমেণ্ট কৰিছিল যে খাৱাৰ ভিডিঅ' বনা কিন্তু আজি আমাৰ ভিডিঅ'টা খাৱাৰ নহ'ল খাৱাৰ ভিডিঅ'টা আমি বেলেগ একদিনকৈ বনাম প্লাছ ঘৰৰ মানুহকেইটাকো আমি ভালকৈ চিনাকি কৰি দিয়া নহ'ল কিন্তু ঘৰৰ ভালকেইটাক হুলুৰ ঘৰৰ মানুহ আমাৰ ঘৰৰ মানুহ একেলগে গোটেইকেইটাকে ভাল কৰি চিনাকি দি এটা ভাল কৰি একদিন ভিডিঅ' বনাম তো আজিৰ ভিডিঅ'টা বেছি দীঘলীয়া আৰু নকৰোঁ যদিও অলপ দীঘলীয়া হ'ব পাৰে চাবি আৰু প্ৰথমৰ পৰা লাষ্টলৈকে চাবি তে আজি ভিডিঅ'টা এইখিনিতে শেষ কৰোঁ যদি আমাৰ ভিডিঅ'টা ভাল লাগছে তেনেহ'লে হাৰি দেখছি কাঁহী বাতি লৈ আৰু আপোনালোকৰ 32টা ডেটৰ 5টা ডাট 5 ছেকেণ্ডৰ কাৰণে যদি ওলাই ভিডিঅ'টা আমাৰ এনেকৈ যদি ওলাই ভিডিঅ'টা চাই আমাৰ তেনেহ'লে আমাৰ চেনেলৰ ছাবস্ক্ৰাইব বটন ভিডিঅ'ৰ লাইক বটন কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু যিসকলে নতুনকৈ আমাৰ ভিডিঅ'বোৰ চাই আছে আশা কৰোঁ আপোনালোকে সকলোৱে মৰম দিব আৰু ছাবস্ক্ৰাইব কৰিব তো আজিলৈকে উল্টে দিয়ক টাটা